আজি ভিডিঅ'টি হৈছে আমি ঘৰতে কেনেকৈ মুড়ি ভাজিছো মায়ে মই দুইজনীয়ে মিলি ভাজিছো। এয়া হৈছে চকুৱা চাউলখিনি মই প্ৰথমে কুহুমীয়া গৰম পানীত নিমখ অলপ দি ঘুলি চাউলখিনি মলি লৈছো আৰু 1 ঘণ্টামান ৰ'দত দিছো। তাৰ পিছত চাউলখিনি ভপাবলৈ জুইত ভপাইছো। এয়া জুই ভপাই আছো। চাউলখিনি আধা ঘণ্টামান ভপাই আছো। জুইটো কমকৈ দিব। চাউলখিনি গৰমটো বেছি হ'বগে লাগিব। চাউলটো অকমান টান হ'ব লাগিব যাতে বালিত দিওঁতে ধুনীয়াকৈ ফুটি যায়। ইয়াত কাপোৰ এখন দি মই ধুনীয়াকৈ চাউলখিনি ঢাকি থম যাতে গৰম ভাপটো কেনিও ওলাই যাব নোৱাৰে। এইখন হৈছে চেণ্ডেলি বাঁহেৰে বনাই লৈছো সৰুকৈ মুড়ি চালিবৰ বাবে। এইডাল হৈছে লৰণি বাঁহেৰে বনাই লৈছো লৰাবলৈ সুবিধাৰ কাৰণে। চাউলখিনি হৈ গৈছে। এতিয়া মই বালি অলপ সৰু বাটি এটাই এবাটি বালি দি লৈছো। বালিখিনি গৰম হ'ব লাগিব। জুইটো অলপ সৰহকৈ দি দিব লাগিব। জুইটো বেছিকৈ জ্বলাই ল'ব আৰু ইয়াতে এচামুচ ঘিউ দি দিছো বালিখিনি যাতে পিছল হয় আৰু মুড়িখিনি অকমান বগা হয়। এয়া দেখিছে মই ধুনীয়াকৈ চাউলখিনি কাপোৰে ঢাকি থৈছো। এতিয়া চাউলখিনি বালিখিনি দি দিছো আৰু ধুনীয়াকৈ লৰাই দিছো। এয়া হৈ গৈছে মুড়ি। মুড়িখিনি দেখিবলৈ ধুনীয়া হৈছে, ডাঙৰ হৈছে আৰু বগা হৈছে। ভাল লাগিছে দেখি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।